আপোনালোকে যিখিনি দাবী এইখিনি বিটিআৰ নিৰ্বাচনৰ পূৰ্বে এক সমাধান আপোনালোকে বিচাৰিছে নেকি? নাই, আমি দাবী জনাইছোঁ যে সকলো দফা ক্ষিপ্ৰতাৰে ৰূপায়ণ হ'ব লাগে আৰু আগন্তুক 6 মাহত, আজিৰ পৰা আগন্তুক 6 মাহ 2026-ৰ আগে আগে প্ৰতিটো দফা নিষ্পত্তি হ'ব লাগে, ৰূপায়ণ হ'ব লাগে, সমাধান হ'ব লাগে। আৰু সংগ্ৰামী দল সংগঠনে যি আশা কৰিছিল, বড়ো ৰাইজে যি আশা কৰিছিল, বিটিআৰবাসী অসমবাসী ৰাইজে যি এই চুক্তিৰ পৰা আশা কৰিছিল, এইটো ফলপ্ৰসূ হ'ব লাগে। আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক আমি খুব আন্তৰিকতাৰে আমি নিজৰ কথা অৱগত কৰিছোঁ, কাৰণ তেওঁ প্ৰতিটো কথা এটা এটাকৈ তেওঁ সমাধান কৰিছে আৰু সেই সমাধান সূত্ৰ তেওঁ এটা এটাকৈ ওলাইছে। তাৰ কাৰণে আমি পুনৰ আজি আমাৰ সাক্ষাৎকালত তেখেতক নিজৰ কথা আমি প্ৰস্তাৱ বা তেওঁ আমি ৰাখিছোঁ আৰু সেই প্ৰস্তাৱ মৰ্মে আশা কৰোঁ যে আহি থকা দিনত খুব শীঘ্ৰেই প্ৰতিটো দফা সমাধান সূত্ৰ ওলাব আৰু সমাধানৰ যোগেদি আমাৰ অঞ্চল আগবাঢ়ি যাব। ধন্যবাদ।